বৰ্তমান সময়ত সামাজিক মাধ্যমত খুব এটা চৰ্চিত ভাইৰেল গীত নদী মোৰ প্ৰথম ভাল পোৱা গীতটো শুনি বুকুখন চিৰিংকৈ উঠিছে। জুবিনদাৰ পাছত দ্বিতীয়বাৰ বুকুত বাজি উঠিছে আৰু গীতটো ইতিমধ্যে অসমৰ ৰাইজে আঁকোৱালি লৈছে। প্ৰথমে ভাবিছিলোঁ ইমান দিনে এই আৰ্টিষ্টজন ক'ত লুকাই আছিল, পাছতহে জানিব পাৰিলোঁ এআই গীতটো গাইছে। হয়, সম্পূৰ্ণ এআই জেনেৰেটেড। আজিকালি এআই জৰিয়তে সকলো কৰিব পাৰি। এতিয়া হৈছে এআই যুগ, কিন্তু জুবিনদাৰ দৰে দ্বিতীয়জন কোনো হ'ব নোৱাৰে। জুবিনদাৰ সৃষ্টি চিৰযুগমীয়া হৈ থাকিব। মোৰ ফালৰ পৰা এটা এআই জেনেৰেটেড গীতৰ কলি। ডেমোটো এবাৰ শুনি চাবচোন। নাজানো কি আজি তোমাক যাবলৈ ইমান হেঁপাহ জাগিছে। মনত পৰিছে নেকি মোৰ সেই হাঁহিটো যত তুমি আছিলা কাষতে। ৰাস্তাৰ ধূলি বাটেৰে মই আজিও গৈ থাকো তোমাৰ নামটো বুক। আপোনালোকে এআই জেনেৰেটেড গীতৰ কলিটি শুনি কেনে পালে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ পেজটো চাই থাকিব।